অসম উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ সমন্বয়ৰ ৰাজ্য। এইখন অসমতে এনেকুৱা কিছুমান ঠাই আছে য'ত আপুনি হয়তো যাবলৈ এবাৰ হ'লেও ভাবিব, যিবোৰ ঠাই অতি ভয়ানক। আহকচোন চাওক তেনেকুৱা কেইটামান ঠাই। ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেলটো দবাই দিব নতুন ভিডিঅ' পাই থাকিবলৈ। বকো অঞ্চলৰ পৰা কেইকিলোমিটাৰমান আঁতৰত অৱস্থিত হাহিম পিকনিক স্পট। এই ঠাইডোখৰক অসমৰ এটা ফুটীয়া ঠাই হিচাপে গণ্য কৰা হয়। শুনিবলৈ পোৱা মতে হাহিম পিকনিক স্পটত কিছুমান অপ্ৰকৃত বা আনইউজুৱেল শব্দ শুনিব পোৱা যায়। এবাৰ গুৱাহাটীৰ পৰা এদল মানুহে হাহিম পিকনিক স্পটত পিকনিক খাবলৈ আহি ৰাতি তাত তেওঁলোকে কেম্প কৰি আছিল। কিন্তু ৰাতি তেওঁলোকৰ লগত ভাল নহ'ল। তেওঁলোকক কোনোবাই মাতি থাকে বা কিছুমান শব্দ শুনিবলৈ পাইছিল আৰু তেওঁলোকে যেতিয়া সেইবিলাক অনুসন্ধান কৰি চাইছিল তাত কাকো দেখা পোৱা নাছিল। মায়ং, কোনেনো এই নামটো শুনা নাই? মৰিগাঁও জিলাত অৱস্থিত এই মায়ং গাঁওখন কলা যাদুৰ বাবে বিখ্যাত। মায়ঙৰ প্ৰতি ঘৰে প্ৰতি এজন হ'লেও যাদুঘৰ আছে। পবিতৰা অভয়াৰণ্যলৈ গ'লে এই গাঁৱৰ মাজেৰে যাব লাগে। শুনিব পোৱা মতে এই গাঁওখনত এনেকুৱা যাদুঘৰ আছিল যিয়ে জীৱিত মানুহক জীৱ-জন্তুলৈ ৰূপান্তৰিত কৰিব পাৰিছিল। বহুতো গৱেষকে এই গাঁৱৰ ওপৰত বহুতো গৱেষণা কৰিছে, কিন্তু আজিলৈ কোনেও ইয়াৰ সত্যতা প্ৰমাণ কৰিব পৰা নাই। দূৰ দূৰণিৰ পৰা বহু মানুহে এই গাঁৱৰ যাদু চাবলৈ আহে। মায়ং নামটো মায়া শব্দৰ পৰা আহিছে, যাৰ অৰ্থ তন্ত্ৰ মন্ত্ৰ বা ইলিউজন। জাতিংগা গাঁও, ডিমা হাছাও জিলাৰ প্ৰখ্যাত গাঁও জাতিংগাত আচৰিত ধৰণৰ ঘটনা ঘটে। এই গাঁওখন চৰাইৰ আত্মঘাতী স্থান বুলি পৃথিৱী বিখ্যাত। জনবিহীন ৰাতি এই গাঁৱৰ ওপৰেৰে উৰি যোৱা চৰাইবোৰৰ মৃত্যু হয়। গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত এই গাঁওখনৰ ওপৰেৰে উৰি যোৱা চৰাইবোৰ হঠাতে তললৈ সৰি পৰে আৰু পৰিয়ে মৰি থাকে। এইটো কিয় হয় আজিলৈ কোনেও উলিয়াব পৰা নাই। বহু ঠাইৰ পৰা ডাঙৰ ডাঙৰ বিজ্ঞানী আৰু প্ৰকৃতিবিদে ইয়াৰ আচল কাৰণ জানিবলৈ আহি বিফল হৈছে। এনেকৈ চৰাইবোৰৰ মৃত্যুৰ বাবে এই জাতিংগা গাঁওখনক চৰাইৰ আত্মঘাতী স্থান বুলি স্বীকৃতি দিয়া হৈছে। বগীজুলি কেম্প, যোৰহাট জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগত অৱস্থিত বগীজুলি কেম্পত কিছুমান অস্বাভাৱিক ঘটনা ঘটে। এই উদ্যানখন দিনৰ ভাগত দেখিবলৈ যিমান মনোৰম, ৰাতিৰ আন্ধাৰত সিমানেই ভয়ানক। এই উদ্যানৰ বগীজুলি কেম্পত ৰাতিৰ আন্ধাৰত এটা মহিলাই হাঁহি থকা বা কান্দি থকা শুনিবলৈ পোৱা যায়। কিন্তু আজিলৈ তাত কোনো মহিলা দেখা নাই। ওচৰতে থকা বাঁহজোপাত কোনোবাই খৰমৰোৱা শুনিবলৈ পোৱা যায় আৰু যেন কোনোবাই বাঁহজোপাৰ বাঁহবোৰ ভাঁজ কৰি মাটিলৈ লৈ অহাৰ দৰে শব্দ হয়। এনেকুৱা ঠাইও যে আমাৰ এইখন অসমতে আছে, আচৰিত। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালা কমেণ্টত নিশ্চয় জনাবাচোন। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।